Hello guys, good morning and welcome back to my YouTube channel. तो स्वागत है সকলকে নতুন এটা ভিডিওলৈ আজি যাব লাইছো মই ধেমাজি তো দাদাৰ মই যাম ধেমাজি তো আগত আমাৰ ঘৰৰ মানুহখিনি গল সব ধেমাজিত ঘৰৰ মানুহ মানে আমাৰ দাদাহতে আমাৰ পৰিয়ালটো যিমান দাদা আছে গুটেকেটা দাদা গৈছে বহুতে গৈছে তো আৰু এতিয়া আমি দাদা এজন আৰু মই বাকি আছিলো তো এতিয়া আমি যাম বাইকত বাকিখিনি গল গাড়ীত তো ৰেফলে আমি ৰেডি হৈ গলো পুৰা দুজন এতিয়া যাম লাহেকে তো ইয়াৰ পৰা গৈ আগত ডিপুত তেলটো ভৰাম তাৰপিছত আৰু কটো ব্ৰেক চেক নলওঁ আৰু ডাইৰেক্ট গৈ পামকে ধেমাজি তো চাই থাকক ভিডিঅ'টো সকলোৱে আৰু এটা পাই গ'লো তেল ডিপুত তো ইয়াত তেলটো আগত ভৰাই ল'ম তাৰপিছত ডাইৰেক্ট ৰাওনা হ'ম আৰু তেলটো ভৰাম তো তেলটো ভৰাৰ আগত অকণমান বাইকখন লেতেৰা হৈছিলে তো বাইকখন অকণমান ধুই লওঁ তাৰপিছত আমিতো গা ধুই সেইকাৰণে বাইকখনক অলপ ধুৱাই লওঁ তাৰপিছত যাম ধুনীয়াকৈ গোটেইখিনি গা চা ধুই আৰু এইফালে ফাইনেলি ধুই আছে বাইকখন তো বাইকখন ধুই হোৱাৰ পিছত আমি তেলটো ভৰাম আৰু যাম ডাইৰেক্ট বাইকখন ধুই তেল চেল ভৰাই আহি গ'লোঁ আৰু আমি এতিয়া পাই গ'লোঁ চিলাপথাৰ তো ইয়াৰ পৰা আৰু আধা ঘণ্টামান লাগিব আমাৰ ধেমাজি পাওঁতে তো গৈ থাকোঁ আৰু চাই থাকোঁ সকলোৱে আৰু আমি আহি পাই গ'লোঁ এতিয়া ধেমাজি তো ধেমাজি টাউন পাই গ'লোহি আৰু ইয়াৰ পৰা প্ৰায় 10 মিনিটমান লাগিব আমাৰ আমি আহি থকা জেগাটো পাবৰ কাৰণে তো আমাৰ দাদাহঁতেতো আগত গৈ পালেগৈ তাত আৰু আমি দুটাই লেট হৈ গ'লোঁ তো আজি বেছি ভিডিঅ' চিডিঅ' কৰিব নাপাম চাগে তো ৰাতি হৈ যাব আমি অহাটো পলম হৈ গ'ল দেৰি হৈ গ'ল তো কিমানখিনি পাৰোঁ ভিডিঅ' কৰিব চেষ্টা কৰিম পাই গ'লোঁ এতিয়া আহি থকা জেগাটো তো ইয়াৰ পৰা আৰু অকণমান গ'লে পাই যাওঁ আমি জেগাটো তো অকণমান ঘৰৰ মানুহবিলাকে ফোন কৰি আছে কেতিয়া পাব কেতিয়াবা আমিতো আহোঁতে যিহেতু দেৰি হৈ গ'ল সেইকাৰণে আমাৰ হৈ গ'ল তো ফাইনেল গৈ এতিয়া পাই গ'লোঁ সেইবুলি আগত অট'খিনি ৰখি আছে গধূলিটো একচুৱেলি মই যিহেতু অহা পলম সেইকাৰণে আমাৰ মানে আহি পোৱাৰ লগে লগে বোলে ভাত খাব পাই গ'লোঁ তো এইফালে ভাত খাইছোঁ গোটেই পোৱালিখিনি আৰু দাদাহঁতে মোৰ ভাগত মাংস আৰু মানে আজি কিবা এটা ভাল লাগিছে বহুত এই ভাত চাত খাই উঠি আহিয়ে ৰাতি হৈ গ'ল তো মই অলপ ফুৰিব আহিছিলোঁ এইফালে আন্ধাৰে হৈ গ'ল এইফালে ধেমাজিৰ ভিউ ৰাতি আন্ধাৰ টাইমৰ ভাবিছিলোঁ অলপ বেছিকৈ ফুৰিম নেকি বুলি কিন্তু বেছি ফুৰাটো নহ'ল অলপে ফুৰিব পালোঁ এনেই হৈ গ'ল এতিয়া 5টা বাজি গ'ল তো মই আমাৰ সেইখিনি পাৰ্টি কৰি আছে তো মই আমাৰ বাইদেউজনে যিহেতু কেঁচুৱা 2 মাহমান হৈছে সেইকাৰণে মই বাইদেউজনে বুটিকৰ ঘৰ আছিলে ধেমাজি বুটিকৰ তো বাইদেউজনী মই থৈ গ'লোহি আৰু ধুনীয়াতে তাত আছে তো পাৰ্টি কৰি আছে তো পাৰ্টি খতম হ'ব আৰু আমি আকৌ গৈ এইফালে ধেমাজি হাতীগাঁও ফালে সোমাই গৈ আকৌ এজনী বাইদেউ ঘৰত যাম তাৰপিছত তাত সোমাই আকৌ যদি কৰিব হয় বাইদেউ ঘৰ আমাৰ নিজৰ বাইদেউ ঘৰ আছে লালুঙত তাত যদি সোমাব আৰু যদি নোসোমাই আৰু ডাইৰেক্ট ঘৰত যামগৈ তাত সোমাই পেলাই আৰু তাত মানে
বহুত দিনৰ মূৰত যিহেতু আহিছে সেইকাৰণে অকণমান ফূৰ্তি ফাৰ্তা কৰিছে। তো মই আৰু উপায় নাই, ডেকা ল'ৰা কিটো কৰিম, সেইকাৰণে বাইকতে থ'ব আহিলোঁ। তাৰপিছত ভিডিঅ'তে তাত ফূৰ্তি আৰু ভিডিঅ'টো বেছি দূৰ নকৰিম। তো ৰাতি হ'ল যিহেতু যিহেতু ঘৰত আছোঁ, তাৰ পৰা আমাৰ ঘুগুহাটৰ বুলি আছে। তো ঘুগুহাটৰ বেছি দূৰ নহয়। মই ভাবিছিলোঁ ঘৰৰ পৰা প্লেন কৰি আহিছোঁ মই তাত যাম বুলি, কিন্তু সময়ে নাটনি হ'ল। তো নাটনি সময়ে সেইকাৰণে মই তাত যাব নোৱাৰিলোঁ ঘুগুহাটলত। তো ভাবিছিলোঁ আৰু বহুত একদম ঘৰৰ পৰা ভাবি আছিলোঁ যাম বুলি, কিন্তু সময় নেটানিলে আৰু। তো তাৰ কাৰণে আকৌ বেলেগ এদিন চেষ্টা কৰিম আহিবৰ কাৰণে। তো আজিলৈ আৰু ইমানখিনি যিমানখিনি শ্বট ল'ব পাৰিলোঁ ল'লোঁ। তো ভিডিঅ'টো যদি অকণমান ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। তো ইমান ধুনীয়াকৈ উঠিছে। হেৰি কৰি লৈছে ফাইনেলি আহি মই পাই গ'লোঁ ঘৰ। মই আৰু দাদা আমি দুটা গৈছিলোঁ। তো আৰু বাকীখিনি মানে অ'টত আহোঁতে অকণমান দেৰি হৈছে, সেইকাৰণে আহি আছে। তো ধেমাজি পাইছেহি নেকি ইমান টাইম। তো আমি আহি পাই গ'লোঁ আগতীয়াকৈ। আৰু ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ' কৰাটো নহ'ল, ৰাতি হৈ গ'ল যিহেতু, সেইকাৰণে ভিডিঅ' চিডিঅ' কৰাটো নহ'ল। তো ভিডিঅ'টো ইমান এতিয়া কিমান দীঘল হ'ল কেনেকুৱা হ'ল নাজানো, পিছত গম পাম। তো ভিডিঅ'ত যদি ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, কেনেকুৱা লাগিলে ক'ব। ৰাস্তা এনেকুৱা বম ঠাণ্ডা, মানে বাইকত অহা তো গা চা একদম থুতৰা পৰিছে এনেকুৱা, মানে এই ঠাণ্ডা মানে জেকেট পিন্ধোঁ, মানে এইবিলাক জেকেট পিন্ধোঁ অৱস্থা বেয়া, মানে এনেকুৱা ঠাণ্ডা, মানে কালিকৈ অৱস্থাটো কি হয় ভগৱানে জানে আৰু। তো সেয়ে আৰু কষ্ট হয়, আৰু কিবা এটা কৰিব হ'লে কিবা এটা পাব হ'লেতো কষ্ট হয়। সেইকাৰণে মানে ঠাণ্ডা মাণ্ডা এইবিলাক চাব নাই আৰু। তো সেইকাৰণে আৰু আজিলৈ ভিডিঅ'টো মানে লগ পাম আকৌ নতুন এটা ভিডিঅ'ত। তো আজিলৈ টাটা বাই বাই।